মদাহী বাদাম তহঁতি দুটাই আকৌ আজি বাটলিত হাত নলগাবি আজি আকৌ সৰস্বতী পূজা গম পাইছ নহয় ধতি আজি আমি পোলা ভাল ললা হৈ গৈছো নহয় সৰস্বতী পূজা বুলি আজি বন্ধ কৰি দিছো মুখনে কৈছোহে বাৰু পিছত যদি দেখো ভৰি কেনেবাকে বেকা বেকি মাৰিছে তেতিয়াহ'লে কিন্তু কথা বেয়া হৈ যাব তহঁতৰ দুটাৰে নাই নাই আমি আজি কলৈকো নাযাওঁ আমি আজি ইয়াতে থাকিম আৰু এতিয়া যা ৰখি থাকিব নালাগে এনেকে কালি একেবাৰে বাটলি খাই বাঁহ আনিবলৈ গৈ পৰিহে থাকিলেগি টিকৰহঁতৰ লগতে কাম কৰি থাকে যা গৈছো আহক আহক আমাৰ পূজা ভাগ আপুনি ইয়াতে কৰিব লাগিব আৰু বাহ গোটেইখন একেবাৰে জিলিক জালাক কৰি পঠিয়াইছা বৰ ধুনীয়াকে বনাইছা দেখোন তোমালোকৰ মণ্ডপটো দিও আহক আহক এই আমাৰ গাঁৱৰ ল'ৰাকেইটাই বনালে নহয় এখন বৰ ধুনীয়াকে বনাইছে ল'ৰাকেইটাই বৰ ধুনীয়াকে ধৰা চৰা পাৰি থৈ দিছা বহিয়ে লগ পাই কঁকালটো বিষাই গৈছেগে বয়সো হৈছে নহয় দেও ভালদৰে পূজা ভাগ আগবঢ়াই দিব আৰু ল'ৰা ছোৱালীবিলাকে যাতে ভালদৰে পঢ়িব পাৰে গাঁৱলৈ যাতে নাম কঢ়িয়াই আনিব পাৰে আৰু পাৰিব কেলে নোৱাৰিব মই একেবাৰে ধুনীয়া ধুনীয়া মন্ত্ৰ মাৰি নহয় চবকে দেও কিবা কিবি বস্তু দৰকাৰ হলে ক'ব মই আছো বাৰু তেতিয়াহ'লে জুই জ্বলাবলৈ খৰি চৰি গোটাই থৈছা নহয় থৈ দিয়া আছে বাৰু খজতি যা বামুণৰ বস্তুবিলাক লৈ লাগে ওচৰলৈকে ৰ'ব মই এতিয়াই লৈ আহিছোগে কাৰিকৰ দাদা আৰু কিমান দেৰি লাগিব খাবলৈ পৰা হৈছে কেনে বাৰু তোমালোকে ৰুচিবিলাক মিলি থাকাচোন মই একেবাৰে সময়ত খাব পৰা কৰি দিম পিন্টুকলে তোৰ ভোক লাগিলেই নাই ইমান সোনকালে লুচি ভাজি বেছিকে খাম বুলি ঘৰত ভাত খাই নাহিলো আকৌ সেইকাৰণে এতিয়া ভোক লাগিছে ময়ো ভাত খাই নাই অহা নহয় মই চাহ খাইহে আহিছো অকল এইফালে ভাল ভাল বস্তুবিলাক ওলাইছে বহি মদাহী চাই থাকিবলৈ নালাগে আৰু লুচি বেলিবলৈ লাগি যা সোনকালে খাব লাগে আৰু কি কথা কৈছে মই আকৌ লুচি বেলিবলৈ নাজানো নহয় মই বেলিলে একেবাৰে অসমৰ মেপখনৰ নিচিনাহে হ'ব মদাহী দাদা অসমৰ মেপখনৰ নিচিনা বনিলেও একো নহয় নহয় বাতি লগাই লগাই একেবাৰে ঘূৰাই ঘূৰাই গোল গোল কৰি দিম তেতিয়াহ'লে পাৰিম বাৰু তেতিয়াহ'লে আহি যাওক আমি বহুত বেলিলো নহয় আপোনালোকে অকণমান বেলি দিয়ক সিহঁতক অলপ হেলেপ কৰি দিওঁ সিহঁতি আহি পালেহি ইমান দেৰি লগাইছা নে কিহৰনো ইমান ষ্টাইল মাৰি আছা 3 ঘণ্টামান লগাইছা দেখোন হৈ গ'ল আয়ো এজনী কোনো কৰ ছোৱালী আহি মোৰ ঘৰত সোমালেহি মই নিজৰ ছোৱালীজনীকো চিনি পোৱা নাই নে আয়ো কি লগালা আকৌ গালত এখোপা বান্দৰীহে আছিলে একেবাৰে সুন্দৰী হৈ গ'লা যে ধুনীয়া লাগিছে নে বাৰু দেখিবলৈ ধুনীয়াটো লাগিছে বাৰু পিছে ইমানখিনি লেপিবলৈ পইচা ক'ত পালা তুমি দেউতাই দিলে আকৌ সেইকাৰণেহে বাপেৰৰ পইচা নাইকিয়া হৈছে এইগাল কিনি কিনি বাপেৰক দেউলীয়া বনালা আৰু মায়ো যে ইমানকে কেলে যে চিঞৰি থাকে সিহঁতি শুনিব এতিয়া তোমাক যোনে বিয়া পাতে সি মৰিলে আৰু মেকআপ কিনি কিনি সেইকাৰণে মোৰ ঘৰত থাকিবলৈ মন নাযায় অকল বকিয়ে থাকে ঘৰত থাকিলে সৰস্বতী পূজাত চাদৰ মেখেলা পিন্ধি যাবলৈ ক'লো এজনীয়ে চুটি চুটি কাপোৰহে পিন্ধি গৈছে তাক দেখুৱাবলৈ গৈছে এই পাতে ব'লা সোনকালে যাওঁ তোমাক দেখোন আজি বহুত বিউটিফুল লাগিছে বহুত মেকআপ কৰিছা নেকি তুমি তোমালোককো চিনিয়ে পোৱা নাই পাই ব'লা ভেলেণ্টাইন ডে বুলি ল'ৰা দুটামানে প্ৰপ'জ মাৰিলেই হ'ল আৰু ব'লা আজি একেবাৰে বৰ ভাল দিন হয় আজি একেবাৰে সৰস্বতী পূজাও পৰিছে আৰু লগতে ভেলেণ্টাইন ডেও পৰিছে বহুত দীঘল এইটো ভেলেণ্টাইন ডে কেনেকুৱা বস্তু খাই নে পিন্ধে ভেলেণ্টাইন ডে আকৌ আজি ল'ৰাই ছোৱালীয়ে ল'ৰাক প্ৰপ'জ মাৰে মানে আই লাভ ইউ বুলি কয় দীঘল সঁচাকে আজি ছোৱালীক আই লাভ ইউ বুলি ক'লে চৰ্ট নেমাৰে নেকি নেমাৰে নহয় কেলে মাৰিব তোক উল্টাই আই লাভ ইউ টু বুলি ক'বহে তেতিয়াহ'লে তহঁতি অকণমান দেৰি ৰচোন দেৰি মই আহি আছো হাকা লাগিছে নেকি তোৰ ইমান দৌৰি গৈছ যে তই দীঘল তহঁতিও মোৰ কাৰণে ছোৱালী এজনী বিচাৰি দেচোন ময়ো একেবাৰে আই লাভ ইউ বুলি কৈ দিমগে মদাহী দাদা কি কথা কৈছে আপুনি এইবিলাক নিজৰ কাৰণে ছোৱালীজনী বিচাৰি পোৱা নাই আই লাভ ইউ বুলি ক'বলৈ আপোনাৰ কাৰণে ক'ত বিচাৰি পাম আৰু মদাহী দাদা ভাগৰ এতিয়া আই লাভ ইউ বুলি ক'বলৈ সময় নাই আৰু বয়সে গ'ল দেই তেলিকা ডেকা কালতে দুজনীমান ছোৱালী পতাই থ'ব লাগিছিলে পাই এতিয়া বোলা বয়সত মোক কোনে ছোৱালী দিব সৰস্বতী মায়ে আশীৰ্বাদ কৰিব ছোৱালী কেইজনীয়ে ভালকে যাতে পঢ়িব পাৰে শান্তি হ'ব হৈ যাব তোমালোকৰ আশীৰ্বাদ দি হৈ গ'ল এইকেইজনী কাঘৰ ছোৱালী আজিহে দেখিছো পাই মই ছোৱালী কেইজনী দেখোন গাভৰুৱে হ'ল পাই কালি পৰহি বিয়া পাতিছিলেহে যোৱা লুচি ভাজি খাই লোৱাগে সেইফালে দি আছে নহয় ঠিক আছে ককা তোমালোকে বোলো পূজা কৰিলা কৰিলো বাৰু খাবলৈ কোনফালে যায় বাৰু খোৱা বোৱা হৈ যাব বাৰু আজিৰ দিনত আৰু কি আছে গম পোৱা নাই তোমালোকে কি আছে আজি ভেলেণ্টাইন ডে আকৌ সেইকাৰণে মোৰ ফালৰ পৰা তোমালোকক গোটেইকেইজনীকে আই লাভ ইউ এতিয়া যোনে আই লাভ ইউ টু বুলি কোৱা ক'ব পাৰা পগলানে জধলা এইটো গোটেইকেইজনীকে আই লাভ ইউ বুলি কৈছে যে ব'লা জাগে ভাল এইটো পগলাই হ'বলা আৰে এই কিয়া হৈ গিয়া একো ৰিপ্লাই নিদিলে যে গোটেইকেইজনীয়ে পচন্দ খাইছে চাগে সেইকাৰণেহে ক'বলৈ লাজ কৰিছে ময়ো পিছত নেৰিম নহয় কালি কল দাদা হৈ যাবলৈ বহুত বেলি দিলো আৰু লুচি হ'ব দিয়া এতিয়া কাৰণে হৈ যাব এইখিনিয়ে আৰু পিছত মানুহ আহিলে বনাব লাগিব আৰু
ৰসগোল্লা লালমোহন বুনিয়া লাডু বাহ ক'ত দেখিলি বে দেখিছ নাই খাবলৈ বহিছে কচম খাবলৈ দি প্ৰপ'জটোকে মাৰি দিবলৈ পৰা যাব ভাল দিন পৰিছে শুভ কামত দেৰি কৰি লাভ নাই যোৱাহে কথা আৰু আইও এইটো গ'লেই মই আকৌ ভেবা লাগি কেলে ৰখি আছো ময়ো যাওঁ আকৌ কোনোবাই হাগিলে নেকি ভেলা মাখি নিচিনাকে দুইটা যে উৰি গৈছে দোষী দেখিছে সেইফালে ধুনীয়া ধুনীয়া ছোৱালী আহিছে সেইকাৰণে কৈছে হেতি আইও তেতিয়াহ'লে ময়ো যাওঁ নেকি মদাহীও তই ভেনা মাখি নহয় নহয় তই গোবৰুৱাহে তই গৈ কাম নহ'ব নহয় দোষী তই তেতিয়াহ'লে গৰু গোবৰহে বিচাৰিব লাগিব এতিয়া গৰম গৰম লুচি আহি গ'ল নহয় এতিয়া চবে খাই ল'ব পাৰিবা তই যিখন লয়া ভোক লাগিছে খাইহে ল কেনে লাগাই লেডিজ ফাৰ্ষ্ট ছোৱালীকেইজনীক আগতে দি ল হেল্ল' গাৰ্লছ পূজা চাবলৈ আহিলা আমি পূজা কৰিও আহিলো অকলে অকলে কৰিলা যে নকলা কেলে মোকো ময়ো লগতে কৰিলোগেহেঁতেন কি যে কোৱা আৰু তোমালোকক মই এতিয়া গৰম গৰম কোমল কোমল লুচি দিম খাবলৈ তোমালোকৰ গাড়ীখনৰ নিচিনা থেংক ইউ তই যিখন আমিও এফালে আছো আমাকো চাবি অকমান গেধে লাগাই আপোনালোক ঘৰৰে মানুহ আৰু লাহে ধীৰে খালেও হ'ব আলহীক প্ৰথমতে সন্তুষ্ট কৰি লওঁ আকৌ দিয়া আকৌ এনেকে চাই থাকিবা নেকি ভোক লাগিছে নহয় আমাৰ দিম কেলে নিদিম চিন্তা নকৰিবা যিমান খোৱা সিমান দিম ঘৰে কামটো কৰি থৈ গ'লেই নেকি বাৰু নে বাকী আছেগে কিবা তই মলা ভাজিটো লৈ আকৌ পৰিকেইটা লৈ ৰখি থাকিম নেকি মুখৰ আগত ৰ'ব গেধে লাগাই লেডিজ ফাৰ্ষ্ট এয়া লৈ আহিছো তোমালোকৰ কাৰণে স্পেচিয়েল একেবাৰে গৰম গৰম খাবলৈ বৰ মজা হৈছে নহয় বুট দালি খাই চালেহে গম পাম কিমান ভাল হৈছে বৰ ধুনীয়া হৈছে নহয় একেবাৰে তোমাৰ নিচিনা আৰু গেধে লাগাই সিহঁতৰ আজি কি হৈছে ভাজিখিনি দিবলৈকে ইমান দেৰি লগাইছে যে খাম বুলি ৰখি আছো উঠনিয়াৰ পৰা ছোৱালীকেইজনী দেখি সিহঁতি একেবাৰে ৰখি থাকিবহে পৰা নাই তোমালোকে লাজ নকৰিবা দেই যিমান লাগে সিমান খাবা মই আছো নহয় তোমালোকক যি লাগে দিম বাৰু প্ৰথমতে এইটোকে দি থৈ যাওকচোন বাৰু তোমালোকৰ বিউটিফুল চেহেৰাটো দেখি পাহৰিয়ে গৈছিলো দিছো ৰ'বা বিউটিফুল কেইজনী খাইছা হ'বলা খাই আছো বোলো তোমালোকে মোৰ এনচাৰটো নিদিলা যে অথনি সুধিছিলো নহয় কিবা এটা এতিয়া খাই লওঁ তাৰপিছত দিলে হ'ব নাই বাৰু হ'ব চলি যাব তেতিয়াহ'লে তোমালোকে খাই থাকা এতিয়া কিবা লাগিলে ক'বা ঠিক আছে ঐ বেচেলি এইকেইটা ল'ৰাই বাৰু আমাক কেনেবাকে পতাবলৈ বিচাৰি ফুৰিছে নেকি বাৰু আমি যে ইমান ধুনীয়াকে ষ্টাইল কৰি আহিছো আমাক দেখি সিহঁতৰ একেবাৰে পচন্দ লাগি গৈছেগে ল'ৰাকেইটা কিন্তু হেণ্ডচামেই আছে ন বুট দালি দিবলৈ অহাটো মোৰ পচন্দ লাগিছে আকৌ মোৰ আকৌ লুচি দিবলৈ অহাটোহে ভাল লাগিলে হ'ব দিয়া তেতিয়াহ'লে মই টকলাটোকে ল'ম গোটেইটো একেবাৰে গাখীৰৰ নিচিনা বগা বৈ সেইকেইজনী আমাৰ কাৰণে ৰখি আছে কি যে দিন পৰিছে গোলাপ ফুল দি একেবাৰে পতাইহে পেলামগে আৰু এতিয়া বৈ শুভ কামত দেৰি কৰি লাভ নাই চলো তোমালোকে এতিয়া চকুটো মুদি দিবাচোন দেই তোমালোকলে আমি ধুনীয়া গীত এটা লৈ আহিছো নহয় কি গীত আনিছা আমালে গম পাবা নহয় চকুটো মুদি দিয়া তাৰপিছত দেখিবা নহয় ৰ'বা তেতিয়াহ'লে মুদি দিওঁ মাই গড বৰষুণটো বৰ বেয়া টাইমত আহি গ'ল দেখোন একো নহয় দিয়া আমি চকু মুদি আছো নহয় এইজনী ভাগৰ দেখোন গালখন অৱস্থাই নাই গোটেইখন দেখোন মামৰে খোৱা এইজনী দেখোন গোটেইজনী ভেকুলী চাল মোৰজনী দেখোন ঘঁৰিয়ালৰ চাল মলোৱা পিন্ধো ইয়াৰ পৰা সোনকালে কালটি মাৰহে আৰু ভাগৰ খোলোনে বাৰু চকুকেইটা মাত মন নাই যে কলে গ'লগে আকৌ এইকেইটা এইকেইটা